সকলো মানুহৰ আত্মসন্মান বোলা বস্তু এটা থাকে। নমস্কাৰ। যোৱাকালি পূজাত সন্ধিয়া প্ৰায় 8টামান বাজিছিল। মই এইটো চাইডে এনেকৈ বহি আছিলোঁ। মোৰ আগৰ ফালে এজন বন্ধু আছিলে। সি নতুনকৈ স্কুটি এখন আহিছে, পিছফালে ৰখা আছিলে। তাৰপিছত সি মোক ক'লে স্কুটিখন কেনেকুৱা লাগিছে। মই পিছফালে চাই কিনে ক'লোঁ ধুনীয়া লাগিছে, ঠিকেই আছে এনেকৈ ক'লোঁ। তাৰ পিছফালেৰে এজন মানুহ আৰু তেওঁৰ ৱাইফ চাগে এনেকুৱা চিষ্টেমৰ যাই আছিলে। তো তেওঁলোকে ভাবিলে যে মই তেওঁলোকক কিবা বেয়াকৈ কমেণ্ট কৰিছোঁ। মা কচম খাই কিনে কৈছোঁ, মই জাষ্ট স্কুটি এখনৰ কথাটো কৈছিলোঁ। সকলো মানুহৰ আত্মসন্মান বোলা বস্তু এটা থাকে। হয় বিকাশ দা, আপুনি ঠিকে কৈছে। সকলোৰে আত্মসন্মান থাকে, লাগে সি ধনীয়ে হওক, লাগে সি দুখীয়াই হওক। তো আজি আমি কথা পাতিম ৰিচেণ্টলি বিকাশ দাৰ লগত দুৰ্গা পূজাত যিটো ইনচিডেণ্ট হৈ গ'ল, মানে সৰু তেখেতৰ লগত এটা ঘটনা হৈ গ'ল। সেই ঘটনাটোৰ বিষয়ে আমি আলোচনা কৰিম। চাওক, সেই ঘটনাটোত আপোনালোকেও নাই বা ময়ো নাই। তো হেল্ল' ইউটিউব ফেমিলি, ৱেলকাম বেক টু মাই চেনেল আফজল ব্লগছ। তো আজি আমি এই সৰু লজিকটো বুজিবলৈ চেষ্টা কৰিম, মানে বিশেষকৈ হৈছিল কিনো। চাওক, এতিয়া চাব গ'লে ঘটনাটো দুৰ্গা পূজাত মানুহটো বহুত থাকে। আমাৰ ইয়াতো হয় বা আপোনালোকৰ সেইফালে যদি হৈছে পূজাততো বহুত মানুহ থাকে। এতিয়া কোনোবা সন্মুখেদি গৈ আছে, আমি দুজনে বা কিবা এটা কথা পাতিলোঁ, তেখেতে সেই কমেণ্টটো যদি তেখেতে গাত পাতি লয়, এইটো একচুৱেলি পূজাত যিহেতু ইমান মানুহ থকা স্বত্বে। তো এতিয়া মই এইটোৰ বিষয়ে মই ক'ব নাযাওঁ যে বা বিকাশ দাই ভুল কৰা নাই বুলি বা দাদাহঁতে ভুল কৰিছে বুলি, মই তেনেকুৱা একো ক'ব নাযাওঁ। চাওক, মই ইয়াত এটা মতামত দিছোঁ, এই মতামতটো আপোনালোকেও বুজিবলৈ চেষ্টা কৰিব। তো চাওক, কথাটো হ'ল কেনেকুৱা। তো তেখেতে লগৰ কেইজনমানৰ লগত বহি আছিল। তো বহি থকা সময়ত সেইখিনি সময়ত কোনোবাই চাগে নতুন এখন স্কুটি আনিছে, মানে আনি পেলাই কৈছে চাগে যে বিকাশ মই এখন স্কুটি ল'লোঁ। তো তেখেতৰ লগত এই বস্তুটো শ্বেয়াৰ কৰিছে চাগে। তো বিকাশ দাও চাগে তেনেকৈ চালে যে ভাল লাগিছে বুলি। তো সেইখিনি সময়তে সেই দাদাজন আৰু দাদাৰ ৱাইফজন তেখেতে একেলগে গৈ আছিল। তো গৈ থকা সময়ত তেখেতৰ সন্মুখত যিহেতু কথাটো হৈ গ'ল ভাল লাগিছে বুলি, তো মানে তেখেতে কমেণ্টটো মানে দাদাহঁতক কোৱা বুলি ভাবি পেলাই তো তেখেতৰ ওপৰত কিবা এটা ইনচিডেণ্ট হৈ গ'ল। তো এতিয়া চাওক, ইয়াত যদি আমি লজিকটো বুজিবলৈ যাওঁ, এতিয়া চাওক, এজন মানুহ যেতিয়া মই কিবা এটা ভুল কৰিম, তো মানুহৰ আগত মই কি কৈ ফুৰিম নেকি যে মই ভুল কৰিছোঁ, তো এইটো কি কৰা যায়, এতিয়া কি হ'ব। এতিয়া চাওক, মই যিমান পাৰোঁ মোৰ ভুলটো মই লুকুৱাবলৈ চেষ্টা কৰিম। মই মানুহৰ আগত প্ৰকাশ কৰিবলৈ নহয়, মই যিমান পাৰোঁ লুকুৱাবলৈ চেষ্টা কৰিম। তো বিকাশ দাই সেই কামটো কৰা নাই। চাওক, এতিয়া আমিতো কাৰো বেলেগৰ ভিডিঅ' চাই পেলাই গম পোৱা নাই বা পূজাততো তেনেকুৱা কোনো MMS বা ভিডিঅ' ভাইৰেল হোৱা নাই যে বিকাশ দাই ছোৱালী চাই থকা অৱস্থাত ভিডিঅ' এটা ভাইৰেল হৈ গ'ল, আমি পাই গ'লোঁ। তো তেনেকুৱা ধৰণৰ কোনো একো হোৱা নাই। তো এতিয়া ময়ো তেখেতক পাৰ্চনেলি লগ পাইছোঁ, তেখেতৰ ঘৰত গৈছোঁ। তেখেতে যিখিনি জেগাত ভিডিঅ' বনায় সেইখিনি জেগাতো মোক লৈ গৈছে। মানুহজন বহুত ফ্ৰেণ্ডলি মানুহ হয়। তো মোৰ হিচাপেতো নালাগে তেখেতে তেনেকুৱা কিবা এটা কৰিছে। তো বেয়া লাগিছে কথাটো শুনি। বিকাশ দা, আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক, ওপৰৰ মালিক আছে। আপুনি কিবা কৰিছে নকৰিছে হয় আমি দেখা পোৱা নাই, কিন্তু ওপৰৰ মালিকেতো সকলো চাই আছে। নিজৰ ওপৰত বিশ্বাস ৰাখক, সকলো চব ঠিক হৈ যাব। চাওক, এজন ইউটিউবাৰ, তেখেত 600+ ছাবস্ক্ৰাইবাৰ আছে ইউটিউবত। তো তেখেতে যদি সেনেকুৱা এটা ভুল কৰিলে হয়, মানে অৰিজিনেলি ৰিয়েলিটিত যদি তেখেতে সেই ভুলটো কৰিলে হয়, তো তেখেতে এই ভিডিঅ'টো বনাই পেলাই ক্ষমা খোজাৰ কোনো চেষ্টাই নকৰিলে হয়। তেখেতে যিমান পাৰিলে লুকুৱাবলৈ, কাৰোবাৰ যদি ভিডিঅ' কোনোবাই বনালে হয়, তো তেখেতক পাৰিলে ক'লে হয় যে ভাই ভিডিঅ' আপলোড নকৰিবি, মই এনেকুৱা এটা হৈ গৈছে, তই এনেকুৱা নকৰিবি। চাওক, তেখেতে নিজৰ ওপৰত বিশ্বাস ৰাখি পেলাই ভিডিঅ'টো বনাই আমাৰ আগত শ্বেয়াৰ কৰিছে যে এই ভুলটো মই কৰা নাই, কিবা এটা ইনচিডেণ্টত ভুল হৈ গ'ল। তেখেতে ইমানখিনি ছাবস্ক্ৰাইবাৰ থকা স্বত্বেও নিজৰ একাউণ্টত ভিডিঅ' বনাই ক্ষমা খুজিছে, তাতকৈ আৰুনো কি হ'ব আছে। তো দাদা, আপুনি যদি এখন গাঁৱৰ ৰাইজক লৈ কিবা এখন বিচাৰ কৰে বা কিবা এখন কৰে, সেইটো আমি নকওঁ যে আপুনি নকৰিব। চাওক, যে তেখেতে নিজৰ 60-70 হাজাৰ, কালি ভিডিঅ'টো আপলোড কৰিছে তেখেতে, দুদিন হৈছে ভিডিঅ'টো আপলোড কৰিছে। তো 70 হাজাৰমান প্ৰায় ভিউজ আহিলে। তো ইমানখিনি মানুহৰ আগত যদি তেখেতে ক্ষমা খুজিছে, তো মোৰ নালাগে যে তেখেতে এই ভুলটো কৰিছে বুলি। তো এতিয়া ইয়াত আপুনিয়ে বিবেচনা কৰক বা আপোনালোকে বিবেচনা কৰক। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিল। তো বিকাশ দাই যদি কিবা এটা ভুল কৰিছে, তো বিকাশ দাৰ হৈ আমি ক্ষমা খুজিছোঁ দাদা। তো কিবা এটা মানুহে ভুল কৰে, ভুল যিহেতু মানুহৰ মাজতে হৈ যায়, তো আপুনি ক্ষমা কৰি দিব বুলি আমি আশা ৰাখিলোঁ। তো আৰু গাইজ, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, বিকাশ দাই যাতে সোনকালে এই বস্তুটোৰ ওপৰত মানে জাষ্টিছ পায়।
তো কিবা এটা হৈ যায়, মানুহ যিহেতু মানুহ হৈ যায় আৰু। তো যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দুজনৰ আগত দাঙি ধৰিব বুলি আশা ৰাখিলোঁ। তো ভালে থাকক, সুখে থাকক, তাৰে কামনা কৰিলোঁহে গাইছ। তো জয় আই অসম গাইছ।